চাওকচোন আঙঠিটো ইমান মৰম লাগিছে দেখিবলৈ। আপোনালোকেও যদি মোৰ নিচিনাকৈ আঙঠি বনাই ল'ব বিচাৰে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক। মই কি লৈছোঁ, ফাৰ্ষ্টতে লৈছোঁ মাল্টিড পাউডাৰ, যিকোনো পাউডাৰ ল'ব পাৰিব। তাৰপিছত ফেব্ৰিক গ্লু, ফেব্ৰিক, এইকেইটা বস্তু লৈ লৈছোঁ। ৰেড কালাৰটো নল'লোৱে, পাহৰিয়ে থাকিলোঁ। এয়া মাল্টিডকেইটা উলিয়াই লৈ মিক্স কৰি লৈছোঁ, তেতিয়া ধুনীয়াকৈ লাগি ধৰিব। আৰু তাৰ মোৰ অলপ বেছি হ'ল, অলপ এয়াই লৈ লৈছোঁ। ইয়াত অলপ আঠাৰ মিক্স কৰি দিম, ফেব্ৰিক গ্লু, এইটো ফেব্ৰিক গ্লু লগাই দিছোঁ। তেতিয়া ধুনীয়াকৈ অলপ লাগি ধৰিব। আৰু মিক্স কৰি লৈ জাপিটো টাইপৰ অলপ বনাই দিম। জাপিটো টাইপৰ অলপ উঠাই দিব আপোনালোকেও, ময়ো উঠাই দিছোঁ। চাই যাওক ভিডিঅ'টো সম্পূৰ্ণকৈ। এয়া শ্বেপটো বনি হৈ গ'ল। তাৰপিছত ল'ম মই আঙঠিটো মাৰিডাল, মানে এডাল কি বুলি কয় ময়ো ইমান ভালকৈ নাজানো, আঙঠিৰ শ্বেপ গোলটো। আৰু এয়া আঠা অলপ দি দিছোঁ, তেতিয়া ধুনীয়াকৈ এইটো লাগি ধৰিব, তেতিয়াহে আঙঠিটোৰ নিচিনা বনিব। তাৰ লগতে মাল্টিত অলপ মিক্স কৰি দিছোঁ চাৰিওফালে, যাতে কাগজ টুকুৰাটো ওলাই নাযায়। আপোনালোকে কাগজো দিব পাৰিব, ইভাগেও দিব পাৰিব, সুবিধাটো চাই মই দি লৈছোঁ। আৰু চাৰিওফালে মিক্স কৰি লৈ এইটো আঙঠি হৈ গ'ল। তাৰপিছত আপোনালোকে অলপ টাইম ৰাখিব, শুকাব দিব। তাৰপিছত এইটো ফেব্ৰিক গ্লুটো দি দিছোঁ, আপোনালোকে বেলেগো দিব পাৰিব। মোৰ ওচৰত এইটোৱে আছিলে কাৰণে মই এনেকৈ শ্বেপটো বনাই দিছোঁ। তাৰ ভিতৰত কালাৰ কৰিব লাগিব, যিহেতু এনেকৈ বনাই দিছোঁ, নহ'লে আকৌ কালাৰ কৰিবলৈ প্ৰব্লেম হ'ব। আপোনালোকে মাল্টিটো মিক্স কৰি লৈ দিব পাৰিব, মই নাই দিয়া। এনেকৈ চাৰিওফালে দি দিছোঁ। ইমান বৰ বেছি ষ্টাইল নাই দিয়া, এনেকৈ চিম্পুল কৰি দিছোঁ। আৰু ফাৰ্ষ্ট বনাইছোঁ যিহেতু, এইটোৱে মোৰ ফাৰ্ষ্ট হয় আঙঠি। বাকীবোৰ লাহে লাহে বনাম। আৰু এইটো হৈ গ'ল। তাৰপিছত অলপ শুকোৱাৰ পাছত এইটো এনেকুৱা হৈ যাব। তাৰপৰা মই গল্ডেন কালাৰ ফেব্ৰিক মিক্স কৰি দিম, তাত লগাই দিম এনেকৈ চাৰিওফালে সৰুকৈ। আপোনালোকে এনেকৈ মোৰ নিচিনাকৈ লগাই দিব। এয়া চাৰিওফালে মিক্স কৰি লগাই দিব। মোৰ মাতটো অলপ মানে চৰ্দি লাগি আছে, মাতটো অলপ বেয়া হৈ গৈছে। আপোনালোকে নাভাবিব মোৰ মাতটো বা বুলি, ভিডিঅ'টো চাবলৈ মন নাই যোৱা বুলি কৈ কাটি নিদিব, শেষলৈকে চাই যাব। এয়া পাছফালেও লগাই দিছোঁ, তেতিয়া আঙঠিটো দেখিবলৈ ভাল লাগিব। তাৰপিছত অলপ শুকাব দিব, মই শুকাই দিলোঁ। তাৰপিছত ৰেড কালাৰৰ যোনটো শ্বেপ বনাইছিলোঁ, তাত এনেকৈ অলপকৈ দি দিব আঙঠিটো, তেতিয়াহে অলপ দেখিবলৈ শুৱনি লাগিব। এয়া মই চাৰিওফালে এনেকৈ ৰেডটো যোনটো উঠা আছে, তাত অলপ ৰেড কালাৰটো দি দিম। আপোনালোকে বেলেগ কালাৰো দিব পাৰিব, ৰেড নিদি বা ব্লেক কালাৰো দিব পাৰিব, ভাল লাগিব তেতিয়া। মোৰ ৰেড কালাৰটো আছিলে কাৰণে মই ৰেড কালাৰে দিলোঁ। গোটা টাইপৰ সেইডোখৰত দি দিব ধুনীয়াকৈ। আৰু আপোনালোকে ষ্টাইলত দিব পাৰিব, মই ইমান বেছি ষ্টাইল নাই দিয়া, কাৰণ চিম্পুলকৈ মোক লাগে, সেইটো কাৰণে মই চিম্পুলকৈ দিছোঁ। আৰু মই যিহেতু ফাৰ্ষ্ট টাইম বনোৱা যে, ইমান এটা বৰ ষ্টাইলো নাজানো। সেইটো ফাইনেলি হৈ গ'ল। এইবাৰ মই পিন্ধি চাম, ভাল লাগিছেনে বাৰু আঙঠিটো? মোৰ কিন্তু বহুত ভাল লাগিছে। এইভাগে মোবাইলত ইমান বৰ বেছি ভাল লগা নাই, ৰিয়েলত বহুত ভাল লাগিছে। এইটো চাই লওক আঙঠিটো। মোৰ হাতখন কিন্তু বেয়া, আপোনালোকে মোৰ হাতখন কমেণ্ট নকৰিব দেই বেয়াকৈ। এই আঙঠিটো ধুনীয়াকৈ হৈ গ'ল। তাৰ লগত ফটো কেইখনমানো দি দিছোঁ, ভালকৈ চাব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।